15 फेब्रुवारि शनिबारनि मोनाबिलि 6:30 समाव चिरां जिल्ला सिंनि धालिगावनि हादरारि राजा लामायाव आन्दायनानै फैनाय सानै खुदिया मोनो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला हादरारि राजा लामाजों गंसे साइकेल लानानै थाबायबोबाय थानाय सानै खुदियाया धालिगावनि हादरारि राजा लामा सेराव थानाय गंसे फिसा दखान सेराव थाद'यो। मोदोमाव गुदुं सि गानि सानै खुदियाखौ खाथिनि दखानदारा नुनानै गोसोआव अनखांनाय मोनना खुदिया सानैखौ जोथोन खालामो आरो चिरां जिल्ला आग्रासुनि बिबानगिरिनो खौरां हरो। उनाव चिरां जिल्ला आग्रासुनि गाहाय नेहाथारि उत्पल रय बिथांजों लोगोसे गुबुन गुबुन दैदेनगिरिफोरा नुजाथिनानै काजलगाव थानायाव जाथायनि सोमोन्दै फोरमायहरो। जाथायखौ मिथिनानै मोननायनि उनाव काजलगाव पुलिसनि मोनसे हानजाया फैनानै सानै खुदियाखौ लांना चाइल्ड प्रटेक्शन हमाव दोननायनि राहाखौ खालामो। হয়, আজি আচলতে সন্ধিয়া প্ৰায় আনুমানিক 6:30 মান বজাত দুজন আচলতে আদিবাসী কাষ্টৰ ট্ৰাইবৰ দুজন সৰু আনুমানিক প্ৰায় 5-6 বছৰমান বয়সৰ হ'ব দুজন সৰু ল'ৰা চাইকেল লৈ আচলতে ৰাস্তা দি গৈ থাকে আৰু গৈ থকা অৱস্থাত এই ৰাস্তাৰ ওচৰতে আচলতে এঘৰ মানুহ আছে, সিহঁতে ওচৰত দোকান কৰে। সেই দোকানত কৰি থকা অৱস্থাত ল'ৰা দুজন আহে আৰু তেওঁলোকৰ সেই দোকানৰ নিজৰ ল'ৰা ছোৱালী সৰু দেখা পায় সেই ল'ৰা ছোৱালী দুজনে যাব নোখোজে তাতে ৰখি যায়। ৰখি যোৱাৰ পিছত আচলতে এওঁলোকে আতংক হয় যে ক'ৰ পৰা আহিল, কি ঘটনা, কথা বতৰা। তাৰপিছত সেনেকে ৰখি যোৱাতে সোধা পোছা কৰাতে ভালকে আচলতে সঠিকভাৱে একো ক'ব পৰা নাই। ক'ব নপাৰিলেও তেওঁলোকে নিজৰ নামটো ক'ল যে কিবা মুৰ্মু বুলি ক'ল আৰু তেওঁলোকৰ ঘৰ আচলতে লাৰুৱা বুলি ক'ল বিজনীৰ। তো তেনেকে আমাক যোগাযোগ কৰিল, আমি আহিলোঁ, আমি আগ্ৰাসনৰ পৰা আহিলোঁ। আহি পেলাই আমি ধালিগাঁও কাজলগাঁও পুলিচ ষ্টেচনৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত আমাৰ চিলড্ৰেন অফিচাৰ বাইদেউৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত তেনেকে আমাৰ এতিয়া ধালিগাঁও কাজলগাঁও থানাৰ পৰা আহি পেলাই ল'ৰা দুজনক ৰেস্কিউ কৰি লৈ গ'ল।